वेलकाम टू माय यूट्यूब चैनल डी लाइफस्टाइल। तो आज माने कि बिहुर दिन आम फ्रेंडबोरे कबात फुरिब जाम बुली भाबिलो। तो माने कत जाओ पाथरखामा मेघालय आपनालोके चागे चिनि पाय। तो तात जाम बुली भाबिছো। एने मेघालय जो बहुत भिडिओ আছে। तो माने हल कि आमी मेघालय बर्डारक लगे जाय सबे तारे ऊपर नाजाय। तो माने आमी ऊपरत जाम बुली भाबिছো। पाहाৰৰ ऊपरत केनेकुवा कि হয় বা केनेकुवा ঠাই সেইবোৰ आपनालोকক देखाम। आमी जाम आरो आपनालोকক देखाम। तो आपनालोके भिडिओটো चाই থাকিব। तेल डिपोत आहिलो सबे। तो आहि এতিয়া तेल भराब আৰু। तो मैं उठिছোঁ এখন গ্লেমাৰত। তো বাকীবোৰ ফ্ৰেণ্ড এয়া চিনোৱাত তাতে আছে। পাছত আমি তেলটো প্ৰথমতে ভৰাই লওঁ। আমাৰ তেল চেল ভৰোৱা হৈ গ'ল। সেইখন R15 মডিফাইটো কি অপি লাগিছে। এতিয়া আমি ইয়াৰ পৰা ওলাওঁ। তো যাই লগাই তো এয়া আমি মানে বঢ়িয়াত পালোঁ আৰু তেল ডিপুটো মানে পাৰ হ'লোঁ। হৈ মানে ইয়াৰ পৰা আমি যোৱা ষ্টাৰ্ট কৰিলোঁ। তো আমি ইয়াৰ পৰা যাওঁ মানে বঢ়িয়াটোৰ প্ৰথমতে দেখাই দিলোঁ ক'ৰ পৰা যোৱা ষ্টাৰ্ট কৰিলোঁ। তো এয়া আজি আমাৰ পাৰ্টিটো মানে কোন কোন গৈছে তাৰ পাছতে এয়া বৰুণা তেনেকৈ চিনোৱাত। তো পিছফালে আছে দেৱহঁতো পিছফালে আছে। এয়া মানে আছোঁ জিন্টুৱাত আগৰ ফালে। তো আমিও মানে এনেকৈ লাহে লাহে যোৱা ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াৰ পৰা এয়া আপোনালোকে চাওক চাৰিও চাইডে মানে ধাননি পথাৰ আৰু গোটেই চাইড চাওক আপোনালোকে এইটো চাইড গোটেই চাইডে মানে ধাননি পথাৰ ধানবোৰ কাটিছে। তো এইবোৰ মানে এনেকুৱা আছে আৰু এয়া আমি আহি মানে নালাপাৰা পাই গ'লোঁ আৰু নালাপাৰা হৈ মানে আমি যাম এই ৰাইট চাইডে যাব লাগিব। ৰাইট চাইডে গৈ এনেকৈ যাম আৰু এইটো চাইডে গ'লেও পায়। তো এতিয়া আমি যাওঁ লাহে লাহে এনেকৈ সকলোৱে মানে টাৰ্ণিং ল'লোঁ। তো যাওঁ আৰু এইবাৰ আপোনালোকে ভিউ দেখা পাব। ভিউ এয়া চাওঁ আপোনালোকে ভিউ মানে এনেই আৰু সৰু সৰু অলপ কম কম মানে এনেকুৱা ভিউ আৰু আছে আৰু এই ঠাইত। তো আগত আৰু আছে মানে বেছি বেছি সেইও দেখাম। তো এইটো ফালে গ'লে মানে চান্দুৰি পায় ৰাইট চাইডে। আমি চান্দুৰিত নাযাওঁ চিধা যাওঁ। এয়া ল'ৰাবোৰেও মানে এনেকৈ চাইকেল লৈ ফালে ফুৰিব আহিছিল। তো সিহঁতে এনেকৈ যাই আছে আমি বাইক লৈ আহিছোঁ। তো আমি মানে আগৰ ফালে যাই আছোঁ। সিহঁতে চাগে বেছি দূৰ যাব নোৱাৰিলে আৰু চাইকেল লৈ আগতেতো আমি যাওঁ এতিয়া। এয়া আমি আহি কাটীয়া দলং পাই গ'লোঁ। কাটীয়া দলং পাৰ হ'লোঁ। তো ইয়াতে মানে খানা চানাও খাব পাৰি। বহুত খানা চানা খায় আৰু তো এইখিনি জেগাত খানা চানা খায়। এয়া মহাদেৱ মন্দিৰ পালোঁ। তো এইডাল আপোনালোকে দেখিছেনে এইডাল পেলাই যে দেখিছে ঢেঁকীডাল। তো সেইটো ফালে গ'লে মানে মেঘালয় বৰ্ডাৰ হয় এইখিনি। তো ইয়াত মানে আমি ৰখিলোঁ আৰু ৰখি পেলাই চাওঁ আৰু ক'ত কি কৰিব দিয়ে। তো ইয়াতে মানে আমি সুধিলোঁ আগত যাব দিয়ে না নিদিয়ে মানে বৰ্ডাৰৰ সিপিনে। তো সুধি পেলাই আপোনালোকক মানে ভিডিঅ'টো যদি যাব দিয়ে তেতিয়াহ'লে মানে দেখুৱাম আৰু তো আপোনালোকে জড়িত হৈ থাকক ভিডিঅ'টোত। ইয়াতে মানে সকলোৱে যাই আছে দেখি আছোঁ। তাৰপাছত এইপিনে বহি আছে। তো মানে যাব দিয়ে যদি যাওঁ যাব ভালকৈ সোধাও নাই আমি। তো মানে এনেই আলোচনা কৰিছোঁ যে যাব দিবই চাগে যিহেতু সকলোৱে যাই আছে। তো ইয়াতে আমাক ৰখালে। তাৰপাছত কি কয় এনেই চাই লওঁ। তো এয়া কথা পাতি আছে যদি যাব দিয়ে এনেকৈ আমি যাওঁ আৰু অলপ আগত দেখি পৰি আহিছোঁ। তো আমাক এয়া যাব দিলে। তো যাব দিলে তো বৰ্তমান এতিয়া আমি যাওঁ। তো এতিয়া যাব দিলে এয়া ছাৰৰ পৰা পাৰ্মিশ্যন ল'লোঁ। তাৰপাছত এয়া আমি এতিয়া ওলালোঁ আৰু আপোনালোকক এইবাৰ ভিউ দেখুৱাম। ভিউ অপি ভিউ এই চাই লওক। একদম শ্বিলং টাইপ হয়। তো ভালকৈ চাই থাকক। শ্বিলং নহয় তো জাষ্ট সেনেকুৱা মানে অলপ চলপ আৰু ইয়াৰ পাহাৰত উঠা ষ্টাৰ্ট কৰিলোঁ আৰু লাহে লাহে তো বঢ়িয়াকৈ আমি যাই থাকোঁ সকলোৱে। বেছি স্পীড ল'ব নোৱাৰি কাৰণ টাৰ্ণিং থকা কথাটো। তো টাৰ্ণিং থকাৰ বাবে লাহে লাহে সকলোৱে যাই আছোঁ আৰু তো এতিয়া আমি মানে এনেকৈ লাহে লাহে ধীৰে ধীৰে কদম বাই কদম তো এনেকৈ যাই থাকোঁ আৰু তো এইখিনিত মানে গাড়ীখন আগুৱাই যাবই নোখোজে মানে আৰু মানে পাহাৰৰ জেগাটো ওখ। তো এনেকৈ মানে আগুৱাই যাব নিবিচাৰে। তো সকলোবোৰ এনেকৈ পিছত আহি আছে। তো এতিয়া আমি আগত বৰ্তমান এতিয়া এয়া চাওক আপোনালোকে ভিউ বম টাৰ্ণিং একদম। তো আমি মানে ইয়াতে সৰুতে আহিছিলোঁ এবাৰ চাইকেল লৈ। কিন্তু ইমান ওপৰলৈ চাইকেল লৈ আহিব নোৱাৰি। তো এইবাৰ বাইকত আহিছোঁ। গাড়ীতো আহিছিলোঁ এবাৰ ঘৰৰ মানুহৰ লগত বাট এইবাৰ ফ্ৰেণ্ডৰ লগত আহিছোঁ আৰু বহুত ডেভেলপমেণ্ট হৈছে। তো এতিয়া চাই লওঁ। এয়া চাওক আপোনালোকে পাহাৰ বাপৰে বাপ কিমান ওপৰলৈ গ'লে কোৱা চোৱা কিমান পৰি আছে বাপৰে বাপ। এইপিনে ফালে চাওক আপোনালোকে পাহাৰ গোটেই ৰাস্তাবোৰ লাইন। এয়া সকলোৱে বুটিব লৈছে। এইয়া
জংঘলত মংগল কৰি আছে চবে 3 ইডিয়ট এতে 4 ইডিয়ট আছিল এটা ইডিয়ট আহি বহিলা ইপিনে তো বহি ভালছে 5 ইডিয়ট বুলি ক'ব পাৰি মোৰ বাহিৰে তো আমি আহি এনেকৈ মানে ঘৰ দেখিব ষ্টাৰ্ট কৰিলে আৰু লাহে লাহেকৈ এইবোৰ ঘৰ পাহাৰত কেনেকুৱা ঘৰ চাই লওক আপোনালোকে আৰু এইটো ঘৰ চাওক কেনেকৈ মানে কটকটলি বনাই দিছে মাটিতে ইয়াৰে ঘৰবোৰ এনেকুৱা হয় আৰু মানে ভাল লাগে এনেকুৱা জেগাবোৰত আহি বহুত এয়া আমি পাহাৰত আহি মানে পাই গ'লোঁ তো ইয়াতে ৰাস্তাটো মানে অলপ বেয়া হয় এইখিনি ঠাই তো এইখিনিৰে মানে এনেকুৱা আৰু যাব লাগে তো ষ্টাৰ্ট বন্ধ হৈ গ'লেতো বহুত প্ৰব্লেম হয় ষ্টাৰ্ট বন্ধ হৈ গৈছে আমাৰ তো এতিয়া যি হৈছে আগবাঢ়ি যাওঁ এনেকৈ তো এতিয়া যাই আছোঁ বৰ্তমান ৰাস্তাবোৰ চাওক আপোনালোকে এইখিনিৰে মানে এটা এতিয়া এই চবে ৰখিল কিয় হ'ব ৰখিল চাওঁ এবাৰ এয়া বৰুণাটো আহি আছে তো সকলোৱে ৰখিল কিয় বা ফটো চটো উঠিব চাগে টাকলা পাহাৰ টাকলা মাকলা পাকলা কৰি দিছে গোটেই তাৰ কাৰণে একদম কাটি কাটি গাছ চাগে তো আমি ইয়াতে ৰখিছিলোঁ এটা প্লেচ দেখুৱাম আপোনালোকক চাওক প্লেচটো তো এয়াই সেইটো প্লেচ মানে এনে আৰু ফুৰি পাইছিলোঁ জেগাটো প্লেচটো ভাল লাগে ইয়াতে বহুতে আহে এইবোৰ আপোনালোকে চাওক দলং চলং আছে আৰু মানে এনেকৈ পাৰ হ'ব পাৰি তাৰপিছত ইয়াতে মানে আহিলে খানা চানাও খাব পাৰি আৰু বহুত ওপৰত হয় এইটো প্লেচটো তো এনেকৈ তলত যাওঁ নে নাযাওঁ চাওঁ এবাৰ তলত বোলে এতিয়া নাযায় এইটো প্লেচটো চাব এই ওপৰত দেখি আৰু বহুত যাব আছে তো ওপৰত যাব তো ওপৰত যোৱাৰ বাবে মানে সেই তলত দেখি নাযায় তো এইটো প্লেচটোত আপোনালোকক এদিন পিছত আহি ভালকৈ দেখুৱাম প্লেচটো ভাল লাগে তো আপোনালোকক পিছত দেখুৱাম ইয়াতে আহি পেলাই তো এতিয়া আমি বৰ্তমান ওপৰত দেখি যাওঁ এতিয়া ফটো উঠাত চবে ব্যস্ত মানে ফটো উঠিল আৰু ফটো চাই আছে তো মই ফটো চটো উঠা নাই এনে এবাৰ যাই চাওঁ আৰু কি কৰিল কি নাই তো আপোনালোকক এনেই অলপমান এইখিনি এনেই দেখাই দিলোঁ মানে ওপৰত যোৱা আমাৰ নহ'ল মানে টাইমটো বেছি নাই তো সেইকাৰণে মানে এনেকুৱা আহিলোঁ এই মানে এটা জেগাত ৰখিলোঁ আৰু এয়া এটা জেগাত বগৰী খাব ৰখিলোঁ মানে দুনিয়াৰ বগৰীয়ে বগৰী একদম এয়া গাছত উঠিছে কুম্ভকৰ্ণ আৰু এই এনাকন্দা আৰু কুম্ভকৰ্ণ দুয়োটাই উঠি পেলাই গাছ লৰাই আছে একদম ইচ তো এতিয়া আমি মানে হোটেলত আহিলোঁ কিবা এটা খাওঁ পৰঠা চৰঠা খাওঁ ঘৰতো মানে ভাত চাত আজি নবনাই তো তাৰ বাবে মানে এতিয়া মানে কাৰো ঘৰত নবনাই তো ভেলাঘৰ পোৱা হয় ন তো তাৰ বাবে তো মানে এতিয়া মানে ইয়াতে কিবা এটা খাই লওঁ মই আপোনালোকক লগ পাইছোঁ ঘৰত তো এতিয়া আমি মানে ডাইৰেক্ট ঘৰত এয়া বক্স চক্স আনিছে মানে গান চান বাজাব চাগে তো চাগে নহয় বজাবই মানে ঘৰত খানা খাব আজি সকলোৱে লগ হৈ মানে ঘৰৰ মানুহ বেলেগ কোনো নাই দাদাহঁতক মাতিছে পেহাহঁতক মাতিছে তো এনেকৈ মানে এয়া বাবু খুৰীমা ৰিয়ান ইস্কি দাউৰিব লাগিছে চাব লাগিছে ভিডিঅ' বনা আৰু এইটো মোৰ চিষ্টাৰ এয়া আজি আমাৰ ৰান্ধনি কোনে কোনে বনাই আছে পেহা মা খুৰীমা ডাইৰেক্ট ভাত এয়া হ'ল বেঙেনা কিবা আৰু এয়া ভাত ভাজি এয়া চব্জি এয়া নেমু টেঙা তো এয়া মানে লোকেল মুৰ্গী এয়া হাঁহৰ মাংস কোমোৰাই দি বনাইছে ইয়াক তো এয়া মাহৰ দালি এয়া পানী তো এয়া মাছৰ আঞ্জা এয়া লোকেল মুৰ্গী নহয় মানে ব্ৰইলাৰ আৰু এয়া ভাত গোটেই খাব লাগে তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ তো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব